কে এণ্ডিকৰ এইটো কুৱেশ্যন হয় এছাইনমেণ্টৰ ভাষাৰ বৰ্গীকৰণ বুলিলে কি বুজে বহলাই আলোচনা কৰক উত্তৰ পৃথিৱীৰ বিভিন্ন স্থানত প্ৰচলিত ভাষাবোৰৰ কিছুমান ধ্বনি ৰূপ বাক্য গঠন শব্দ সম্ভাৰৰ লগত আন কিছুমান ভাষাৰ অমিল দেখা যায় চমুকৈ ক'বলৈ গ'লে এটা ভাষা আন এটা ভাষাৰ লগত নিমিলে ভাষাগত বিচিত্ৰতাৰ বাবে এইবোৰৰ বিভিন্ন নাম পায় ভাষাবোৰৰ মাজত পাৰস্পৰিক স্বতন্ত্ৰতা বা পাৰ্থক্য থাকিলেও তাৰ মাজত কিছুমান মূলগত সাদৃশ্য লক্ষ্য কৰিব পাৰি বহু বিচিত্ৰ ভাষাবোৰৰ এটা সুশৃংখল ৰূপত শ্ৰেণীবদ্ধ বা বৰ্গীকৰণ কৰিবলৈ ঊনবিংশ শতিকাত তুলনামূলক ভাষা জ্ঞানৰ অগ্ৰগতিৰ কালতে পণ্ডিতসকলে কৰা যত্নৰ ফলস্বৰূপে ভাষাৰ দুই শ্ৰেণীৰ বিজ্ঞানসন্মত বৰ্গীকৰণ গঢ় লৈ উঠিছিল ৰূপতান্ত্ৰিক বা বাক্যৰীতি বা প্ৰৰূপগত বা আকৃতিমূলক বৰ্গীকৰণ বংশানুগত বা ঐতিহাসিক বা পাৰিবাৰিক বৰ্গীকৰণৰ লগতে নৃতাত্ত্বিক বৰ্গীকৰণ আৰু ভৌগোলিক বৰ্গীকৰণৰ নামেৰে ভাষাৰ আন দুটি বৰ্গীকৰণৰ বিভাগৰ উল্লেখ পোৱা গৈছে এইকেইটা বৰ্গীকৰণৰ ভিতৰত বংশানুক্ৰমিক বৰ্গীকৰণকে অধিক গ্ৰহণযোগ্য বুলি বিবেচনা কৰি ভাষাবোৰৰ আলোচনা প্ৰচলিত আছে আনহাতে যিবোৰ ভাষা নিৰ্দিষ্ট ভৌগোলিক পৰিসৰত সীমাবদ্ধ হৈ আছে তেনে ভাষাক বংশগত বা আকৃতিমূলক বৰ্গীকৰণ অন্তৰ্ভুক্ত কৰি আলোচনা কৰিব নোৱাৰি তেনে ভাষাবোৰৰ ক্ষেত্ৰত ভৌগোলিক বৰ্গীকৰণৰ প্ৰয়োজন হয় পুৰণি কালত কিছুমান জনগোষ্ঠীৰ ভাষাই ভৌগোলিক পৰিবেষ্টন ভাঙি ৰাজনৈতিক সামাজিক অৰ্থনৈতিক আদি কাৰণত দেশে বিয়পি পৰাৰ কাৰণত তেওঁলোকৰ ভাষাটি সিঁচৰতি হৈ পৰে বিভিন্ন ভৌগোলিক অঞ্চলত ভাষা সিঁচৰতি হৈ পৰাৰ ফলত একে মূলৰ ভাষাৰ মাজত পাৰস্পৰিক সম্পৰ্ক বিচাৰি উলিওৱা কঠিন হৈ পৰাত ভাষাবিদসকলৰ মাজত মতানৈক্য হয় ভাষাৰ ভাৰতবৰ্ষৰ ভৌগোলিক সীমাৰ ভিতৰত ইণ্ডো ইউৰোপীয় দ্ৰাবিড় অষ্ট্ৰিক চীন তিব্বতীয় সুকীয়া ভাষাগোষ্ঠীৰ 1000তকৈ বেছি ভাষাৰ প্ৰচলন আছে এই কাৰণতে ভৌগোলিক বৰ্গীকৰণ বাস্তৱ বা বিজ্ঞানসন্মত পদ্ধতি হ'ব নোৱাৰে কেৱল যিবোৰ ভাষাৰ সম্পৰ্কৰ জৰুৰীডাল বিচাৰি উলিয়াব নোৱাৰি আৰু বিশেষ ভৌগোলিক সীমাৰ মাজত আবদ্ধ থাকে তেনেধৰণৰ বৰ্গীকৰণ কৰিব নোৱাৰা ভাষাক ভৌগোলিক বৰ্গীকৰণৰ দ্বাৰা বিভাজিত কৰিব পাৰি নৃতাত্ত্বিক বৰ্গীকৰণ নাম দিয়া একোটা মানৱ গোষ্ঠীৰ পৰা এটি ভাষা গোষ্ঠীৰ উদ্ভৱ হোৱা যি ধাৰণা তাৰ কোনো বাস্তৱ সত্যতা পোৱা নাযায় শাৰীৰিক গঠনৰ বৈশিষ্ট্যতাৰ ওপৰত ভিত্তি কৰি পণ্ডিতসকলে মানৱ সমাজক নে গ্ৰহছ অষ্ট্ৰলয়ত মংগোলিয়ত নাৰ্ডিক আলপাইন আদি যি বিভাগ কৰিছে সেইবোৰৰ মানৱ সমাজৰ ইতিহাসত একেখন ঠাইত একেলগে বাস কৰাৰ প্ৰমাণ নাই অতীজকালৰে পৰা পৃথিৱীৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা ভাষাবোৰৰ মাজত সংমিশ্ৰণ হোৱাৰ কাৰণ হৈছে সময়ে সময়ে হোৱা গৃহকন্দল অৰ্থনৈতিক অস্থিৰতা ৰাজনৈতিক বাতাবৰণ যাৰ ফলত তেওঁলোকৰ সভ্যতা সংস্কৃতিৰ মাজত মিশ্ৰণ হৈছে এটা ভাষা কোৱাসকলৰ মাজত বিভিন্ন মানৱ গোষ্ঠীৰ লোক থাকিব পাৰে তেনেকৈ এটা মানৱ গোষ্ঠীৰ অন্তৰ্গত লোকেও বিভিন্ন ভাষা ক'ব পাৰে এনে মিশ্ৰণ পৃথিৱীৰ ভাষাবোৰৰ ক্ষেত্ৰত স্বাভাৱিক গতিকে অমিশ্ৰিত ভাষা গোষ্ঠী দেখিবলৈ পোৱা নাযায় সেইকাৰণে নৃতাত্ত্বিক বৰ্গীকৰণৰ যোগেদি ভাষাৰ আলোচনাৰ কোনো ভিত্তি নাই বিভিন্ন প্ৰকাৰৰ ভাষাৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক আৰু তাৰ পৰা প্ৰাপ্ত পুৰণি ইতিহাসৰ পৰ্যালোচনাৰ অন্ততঃ ধ্বনিতাত্ত্বিক ৰূপতাত্ত্বিক উপাদানৰ মাজত থকা সাদৃশ্যৰ ভিত্তিত আৰু প্ৰচলিত শব্দৰ অন্তৰ্গত সাদৃশ্যৰ ভিত্তিত ভাষাৰ বৰ্গীকৰণ চলোৱাৰ প্ৰচেষ্টাক বংশানুক্ৰমিক বৰ্গীকৰণ বুলি কোৱা হয় ইয়াত তুলনামূলকভাৱে ঐতিহাসিক বিৱৰণে গুৰুত্বপূৰ্ণ স্থান লাভ কৰে বিভিন্ন ভাষাৰ ক্ষেত্ৰত সম্পৰ্কে বিচাৰ কৰাৰ সময়ত তুলনামূলক ধাৰণাৰে ঐতিহাসিক আৰু তাৰ পৰিৱৰ্তনশীলতাত গুৰুত্ব প্ৰদান কৰে সেয়ে এই বৰ্গীকৰণক ঐতিহাসিক বৰ্গীকৰণ বুলি কোৱা হয় লিখিত নিদৰ্শন পোৱা পৃথিৱীৰ প্ৰাচীন ভাষা আৰু প্ৰচলিত ভাষাৰ ৰূপবোৰৰ তুলনামূলক আলোচনা কৰিলে দেখা যায় যে কিছুমান ভাষা আন কিছুমান ভাষাৰ লগত ধ্বনি ৰূপ আৰু শব্দগতভাৱে মিল থকাৰ উপৰিও গঠন প্ৰণালীও একে গতিকে তেনেধৰণৰ পাৰস্পৰিক সম্পৰ্কে ভাষাবোৰৰ যে এটি বংশৰ পৰা উদ্ভূত সেই কথা বুজাত অসুবিধা নহয় যিবোৰ ভাষাৰ মাজত ধ্বনিৰ ব্যৱহাৰ শব্দৰ সমাৰ্থক ব্যৱহাৰ বাক্য গঠনৰ পদ্ধতি আদিৰ ক্ষেত্ৰত সাদৃশ্য লক্ষ্য কৰা যায় আৰু আপাত বৈসাদৃশ্যৰ মাজত কোনো সূত্ৰৰ দ্বাৰা সাদৃশ্য বিচাৰ কৰাৰ চেষ্টা কৰা যায় তেনে ভাষাবোৰক এটি নিৰ্দিষ্ট বংশ বা গোষ্ঠীত অন্তৰ্ভুক্ত কৰিব পৰা যায় পদৰ বিন্যাস অথবা বাক্য গঠন ৰীতি বিশ্লেষণ কৰি সমষ্টিগতভাৱে ভাষাক বৰ্গীকৰণ কৰা পদ্ধতি হ'ল প্ৰৰূপগত বা বাক্যৰীতিত বা আকৃতিমূলক বা ৰূপতাত্ত্বিকমূলক ৰূপতাত্ত্বিকনুগত
বৰ্গীকৰণ সকলো ভাষাৰে স্থল এক বাক্যত ব্যৱহৃত শব্দৰ পাৰস্পৰিক সম্বন্ধ বা পদ বিন্যাস কেনে ধৰণৰ হয় আৰু বাক্যবোৰ ভাষাত কিদৰে সংযুক্ত হয় তাক বিচাৰ কৰি পৃথিৱীৰ অসংখ্য ভাষা এটা শৃংখলালৈ অনাৰ উদ্দেশ্য এই ধাৰণাৰ বৰ্গীকৰণ প্ৰচলন হৈছে। ই প্ৰকৃততে বৰ্ণনামূলক পদ্ধতি। ভাষাৰ গাঁথনিক দিশৰ প্ৰতি লক্ষ্য কৰি বৰ্ণনামূলক ভাষা বিজ্ঞান প্ৰতিষ্ঠানে বহু বছৰ আগতে ভাষাবোৰৰ বৰ্গীকৰণ কৰাৰ চেষ্টা তাৎপৰ্যপূৰ্ণ বুলি মত পোষণ কৰিছে। আৰ্নষ্ট ফন শ্লেগেলে পোনপ্ৰথমে এই বৰ্গীকৰণৰ সূচনা কৰিছিল। এনেদৰে ভাষাৰ বৰ্গীকৰণ সম্পৰ্কে চমুকৈ আলোচনা আগবঢ়োৱা হ'ল। থেংক ইউ।